हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल आपलोक सकलोके पुनरबार मोर यूट्यूब चैनलटोলৈ स्वागतम जनाइছো। आशा करूँ सकलो कुशले आछे घरते आछे सुस्थ आछे। ভিডিওটো আৰম্ভ কৰাৰ আগতেই মই আপোনালোকক কৈ লওঁ যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে আজি মোৰ এই চেনেলটোত নতুনকৈ আহিছে তেওঁলোককো অনুৰোধ জনাইছো প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ সকলোবিলাক ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে আৰু মোৰ ভিডিঅ'বিলাক চাবলৈ পায়। সো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আগতেও দেখাইছোঁ মই হাতেৰে কৰা কাপোৰ আৰু আজিও মই আপোনালোকলৈ লৈ আহিছোঁ মই কৰা এযোৰ মেখেলা চাদৰ। তাত মই য'ত নেকি মই ৰিবন চিলাই কৰিছোঁ আপোনালোকক মই কাপোৰযোৰ দেখাই লওঁ ওপৰাওপৰিকৈ পাছত মই আপোনালোকক ভিডিঅ' এড কৰি দিম আপোনালোকে চাই ল'ব পাৰিব। এইখন মই মেখেলাখন এনেদৰে কৰিছোঁ ৰিবন ৱৰ্ক। আপোনালোকে ধৰিব পাৰিছেনে বাৰু? তাতে মই সেম কালাৰত লৈছোঁ এইটো ব্লাউজটো এনেদৰে ডিজাইন কৰিছোঁ। এইফালে হাতত আছে হাতটো মই ইমানত পৰাকৈ দিছোঁ আৰু ইয়াতে মই চাদৰখন য়েল্লোত লৈছিলোঁ। ইয়াতে মাজত মই একো দিয়া নাই পাৰীটোত জাষ্ট তেনেকৈ ৰিবন চিলাই কৰিছোঁ আৰু আগটোতো এনেকৈ দিয়া আছে আৰু ইয়াত দহিও ৰিবনৰ লগত মিলাই পিনি ঘৰতে বটা হৈছে। কাপোৰযোৰ পিন্ধি মই আপোনালোকক ভিডিঅ' দিম আপোনালোকে কেনেকুৱা লাগিছে মোক জনাব। সো গাইজ আজি মই আপোনালোকক দেখালোঁ মই ৰিবন চিলাই কৰা মোৰ এযোৰ মেখেলা চাদৰ। আপোনালোকৰ কেনেকুৱা লাগিলে মেখেলা চাদৰযোৰ মোৰ কমেণ্টত জনাব আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ বিশেষ একো নাই সো মই ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ। Thank you so much for watching. Bye bye.